ছাৰ বৰ দেৱতুল্য মানুহ আছিল। জীৱনত কেতিয়াও সততাক বিসৰ্জন দিয়া নাছিল। সকলোৱে তেওঁক ভাল পাইছিল। ছাৰৰ ল'ৰাও তেওঁৰ দৰে হ'ব চাগে। তুমি চালৈ আহি থাকা, মই গৈ কথা পাতো বুজিছা। ল'ৰাজন কোন হয় জানেনে? কালি যে নিধিক চাবলৈ গৈছিল সেইজনেই এই ল'ৰাজন। কালি নিধিক চাবলৈ গৈছিল, আজি কষ্টুৰীৰ কাৰণে বিয়াৰ প্ৰস্তাৱ লৈ আহিছে। কথাটো কি? মই আপোনাকে লগ কৰিবলৈ আহিছো। কোৱা। আপোনাৰ ল'ৰাই এয়া কি কাম কৰিছে? সেয়া মইহে তোমাক সুধিছো, তুমি এয়া কি কাম কৰিলা? মই কি কৰিলো? তুমি এনেকুৱা কি মোহিনী বান মাৰিলা যে নিধিৰ দৰে ভাল ছোৱালী এজনী এৰি তোমাক বিয়া কৰাব ওলাইছে? আপুনি কি ক'ব বিচাৰিছে? মই ক'ব বিচাৰিছো তুমি এয়া যি কাম কৰি আছা ভাল কৰা নাই। আপুনি মোক কিয় দুখী সজাইছে? যি কৰিছে আপোনাৰ ল'ৰাই কৰিছে। এটা কথা আপুনি ঠিক কৈছে, নিধি ভাল ছোৱালী, নিধিকে বিয়া কৰাওক। আৰিয়ানে, তুমি ইয়াত অভিনয় কৰিব আহিছা নেকি? ভালদৰে জানো তোমালোকৰ দৰে ছোৱালীবোৰক ল'ৰাক কেনেকৈ ফচাব লাগে সেই খেলত পাৰ্গত। আপুনি এইবোৰ কি কৈ আছে? মই কাকো ফচোৱা নাই। মোক কথা শুনোৱাতকৈ আপোনাৰ ল'ৰা শুনাওক। ক'ত আছে আৰিয়ান? আৰিয়ান দেখোন তোমালোকৰ ঘৰলৈ গৈছে। এইবোৰ কথা এতিয়া ভাবি একো লাভ নাই। মই আগতেই কৈছো এই কষ্টুৰী ছোৱালীজনী বৰ ঠিক নহয়। তাই দেখিলে ল'ৰাটো দেখাই শুনাই ভাল, গতিকে ৰাতি গৈ তাক ফোন কৰিলে আৰু মিঠা মিঠা কথাৰে তাক ভুলাই পেলালে। পুৰুষৰ মনহে পিছলি গ'ল। এইবোৰ কথা এতিয়া আপুনি মোক কিয় কৈ আছে মা? ভালেই হ'ল, তাইৰ চৰিত্ৰৰ কথা আমি গম পালো। মোৰ ছোৱালী ডাক্তৰ, তাইৰ বাবে হাজাৰটা ভাল ল'ৰা আহিব। মাকজনী হৈ ল'ৰা ছোৱালীৰ প্ৰতি অলপ চকু কাণ দিব লাগে। ছোৱালী কাৰ লগত ঘূৰিছে কি কৰিছে সকলো কথাতে পাকে পকাৰে মোকে কিয় জগৰীয়া কৰে বাৰু মা?